ৰাজনীতিত অহাৰ কাৰণ এটা কিন্তু নাটকো মহিলাসকলে ৰাজনীতিলৈ ওলাই আহিব লাগে আমি সকলোৱে কওঁ 33% সিটৰ কথা কওঁ মহিলাৰ স্বাধীনতাৰ কথা কৈ আমি ৰাস্তাত স্লোগান দিওঁ কিন্তু মহিলাৰ স্বাধীনতা ক'ত থাকে নাৰী কি মানে জন্মতে ঠিকাটো লৈ আহিছে নেকি ঈশ্বৰৰ পৰা যে তুমি এনেকৈ থাকিব লাগিব তুমি এনেকৈ কৰিব লাগিব নমস্কাৰ অন্তৰ্তমৰ নতুন খণ্ডটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ লগত উপস্থিত আছে অসমৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাক অকল যদি আমি ৰাজনীতিক বুলি কওঁ তেতিয়াহ'লে ভুল কৰা হ'ব তেওঁ এগৰাকী আগশাৰী নাট্যকৰ্মী বায়ে চলচ্চিত্ৰ জগততো এটা নিজৰ পৰিচয় প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে তেনেকুৱা এগৰাকী নেত্ৰীক আজি আমাৰ মাজত পাই আমি খুবেই সুখী অনুভৱ কৰিছোঁ আহকচোন আমি অনুৰূপা ডেকাৰজাৰ ওচৰলৈ যাওঁ বা অন্তৰ্তমৰ এই খণ্ডটোলৈ আপোনাক বহুত স্বাগতম জনাইছোঁ মোৰ পিনৰ পৰাও নমস্কাৰ জনাইছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ প্ৰথমতে মই আপোনালোকক কৈ ল'ব লাগিব অনুৰূপা ডেকাৰজা আচলতে মোৰ জ্যেষ্ঠ ভগ্নী যাক বাদ দি মই বহুতবিলাক কথাই ভাবিব নোৱাৰোঁ গতিকে আজি আপোনাৰ আৰু মোৰ যোনটো টক আমি যেনেকৈ পাতি থাকোঁ সদায় তেনেকৈয়ে পাতিম দেই বা একদম এতিয়া মই আপোনাক কথা এটা কওঁ আপুনিতো মহিলা ৰাজনীতিক কেনেকুৱা ধৰণৰ পায় আপোনাৰ মানে জগতখন কেনেকুৱা কঠিন বুলি ভাবে ডিচিশ্যন মেকাৰ হিচাপে ৰাজনৈতিক দলবিলাকত মহিলা নেত্ৰীসকলৰ ভূমিকা কি পোনপ্ৰথমতে মই অন্তৰ্তম অনুষ্ঠানটিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই অনুষ্ঠানত মোক যদিও বা বুলি কৈছা অতিথি হিচাপে মোক লোৱাৰ কাৰণে মোৰ পিনৰ পৰা অনুষ্ঠানটিলৈকেও মোৰ মৰম যাচিছোঁ অশেষ ধন্যবাদ আৰু প্ৰথম প্ৰশ্নটোৱে হৈছে ৰাজনৈতিক প্ৰশ্ন মই মোৰ ৰাজনৈতিক যি পৰিক্ৰমা সেই পৰিক্ৰমাটো আৰম্ভ কৰাৰ আগতে কিন্তু অকণমান বেলেগ কথাও ক'ব লাগিব তাত মই মহিলাৰ যিখিনি ভূমিকা সেই ভূমিকাখিনি কথাও ক'ম নিশ্চয়কৈ কিন্তু তাৰ আগতে মই এগৰাকী আচলতে অভিনয় শিল্পী মই অভিনয় কৰি ভাল পাওঁ অভিনয় বহু বছৰৰ পৰা অভিনয় কৰি আহিছোঁ আৰু নাট্য ক্ষেত্ৰখনৰ লগতো মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ মই এটা দিনো নাটকক বাদ দি থকা নাই যদিও মই ৰাজনীতিত আছোঁ গতিকে ৰাজনীতিত অহাৰ কাৰণ এটা কিন্তু নাটকো সঁচা কথা ক'বলৈ গ'লে আৰু কিয় নাটক সেইটোও মই ক'ম এতিয়া মই যদি কওঁ যে ৰাজনৈতিক ক্ষেত্ৰখনত মহিলাৰ কিমান সুবিধা আছে আৰু কিমান অসুবিধা আছে তেনেহ'লে প্ৰথম কথাটোৱে ক'ব লাগিব যে মহিলাৰ বহুত অসুবিধা আছে ৰাজনৈতিক ক্ষেত্ৰখনত যেনে প্ৰথম কথাটোৱে হ'ল যে মহিলা যি অৰ্থনৈতিকভাৱে অৰ্থনৈতিক দুৰ্বলতা আৰু আত্মনিৰ্ভৰশীলতা স্বাৱলম্বিতা অবিহনে এগৰাকী নাৰী কোনো এটা ক্ষেত্ৰতে সফল হ'ব নোৱাৰে বুলি মই ভাবোঁ সাধাৰণতে মহিলাসকলে যেতিয়া তেখেতৰ স্বামী এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী নতুবা এগৰাকী প্ৰতিষ্ঠিত ব্যক্তি ধন দৌলত ঐশ্বৰ্য বিভূতি থাকে তেওঁলোকে ভাবে যে আমি যথেষ্ট সুখী আৰু যথেষ্ট স্বাৱলম্বী আচলতে সেইটো তেওঁলোকৰ ব্যক্তিগত অনুভৱ বুলি মই নিজে অনুভৱ কৰোঁ কাৰণ মহিলা এগৰাকী যেতিয়ালৈকে নিজে স্বাৱলম্বী নহয় নিজে নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰে তেতিয়ালৈকে মহিলা এগৰাকী হৃদয়ৰ পৰা কোনোবাখিনি ভিতৰৰ পৰা কেতিয়াও সুখী হ'ব নোৱাৰে আৰু সেই ঘটনা আজিলৈকে পৃথিৱীত ক'তো হোৱা নাই বুলি মই বিশ্বাস কৰোঁ যদি কোনোবাই কৈছেও তেনেহ'লে তেওঁ মিছা কথা কৈছে তেওঁ বাহ্যিক জগতখনক লৈ পেলাই নিজে সুখী হোৱাৰ এটা ভাও ধৰিছে কিন্তু ভিতৰৰ পৰা কেতিয়াও সুখী হ'ব পৰা নাই আৰু ৰাজনৈতিক ক্ষেত্ৰখনত আজিৰ যি পৰিস্থিতি এই পৰিস্থিতিটো এগৰাকী নাৰী কেতিয়াও হেপী হ'বই নোৱাৰে কাৰণ মই নিজেই আছোঁ ৰাজনীতিত আৰু প্ৰত্যক্ষ ৰাজনীতিত আছোঁ সমানে কাম কৰি আছোঁ 10জন পুৰুষে কৰিব পৰা কাম এটা মই অকলেই কৰিব পাৰোঁ এইটো মোৰ অহংকাৰ নহয় কিন্তু এইটো মোৰ আত্মবিশ্বাস কিন্তু এই কথাখিনিকে লৈ পেলাই যদি মূলধন হিচাপে আগবাঢ়িবলৈ যাওঁ তেনেহ'লে কিন্তু ক'ৰবাত প্ৰতিটো ক্ষেত্ৰতে কিন্তু উজুতিও খাইছোঁ উজুতি খোৱাৰ মুখ্য কাৰণটোৱে হৈছে অৰ্থনৈতিক স্বাৱলম্বিতাৰ অভাৱ নিজেও অৰ্থনৈতিকভাৱে ব্যক্তিগতভাৱে ইমান স্বাৱলম্বী মই নহয় গতিকে হয়তো কোনোবাখিনিত সেইকাৰণেই নিজেই ভাবোঁ যে মহিলাসকলে ৰাজনীতিলৈ ওলাই আহিব লাগে আমি সকলোৱে কওঁ 33% সিটৰ কথা কওঁ মহিলাৰ স্বাধীনতাৰ কথা কৈ আমি ৰাস্তাত স্লোগান দিওঁ কিন্তু মহিলাৰ স্বাধীনতা ক'ত থাকে মহিলাৰ স্বাধীনতা থাকে নিজৰ কৰ্মত নিজৰ সফলতাত তাতহে মহিলাৰ স্বাধীনতা থাকে
গতিকে ৰাজনীতিত মহিলাসকল যিসকল ওলাই আহিছে তেওঁলোকে 100%টো কেতিয়াও কোনো জীৱনত সফল নহয় 80%ও সফল নহয় তাৰমানে এনেকুৱা নেকি যে আত্মপ্ৰতিষ্ঠাৰ ক্ষেত্ৰত নাৰী এগৰাকীয়ে যিমানখিনি চেলেঞ্জৰ মুখামুখি হ'ব লগা হয় তাত ক'ৰবাত ঘৰখন ক'ৰবাত সামাজিক ক্ষেত্ৰখন সকলোবিলাকেই মানে ক'ৰবাত নহয় ক'ৰবাত জগৰীয়া বুলি আপুনি অনুভৱ কৰে নেকি নিশ্চয়কৈ এটা কথা তুমি মন কৰিবা আমি নাৰী এগৰাকীয়ে সন্তান জন্ম দিওঁ যেতিয়া প্ৰথম মাৰ ঘৰত থাকোঁ এজনী ছোৱালী হিচাপে থাকোঁ তাৰপিছত সেই ছোৱালীজনী ডাঙৰ হৈ যায় তাই পিউবাৰিটি এটেণ্ড কৰে তাৰপিছত তাইৰ সমাজৰ বাধ্যকতাটো সেইখিনি সময়ৰ পৰাই ষ্টাৰ্ট হৈ যায় এই ছোৱালীজনী ডাঙৰ হ'ল এই ছোৱালীজনীক এই ৰাস্তাত থিয় হৈ থাকিব নিদিবি দেই এই ৰাস্তাই দি গ'লে কোনোবা ল'ৰাই জোকাব এই ছোৱালীজনী ল'ৰাৰ লগত সমানে সমানে বহিবলৈ নিদিবি আমাৰ গাঁৱত আজিও আছে এই হাতত লাখটকীয়া এণ্ড্ৰইড মোবাইল লৈ ঘূৰে কিন্তু সেই মানসিকতা কিন্তু পৰিৱৰ্তন হোৱা নাই নহয় বা এটা কথা দেই মই যিহেতু মানে ধৰি লওক আপুনি এনেকুৱা এটা ছেক্টৰতে মই কাম কৰোঁ এই যে সাৱধানতাটো এই সচেতনতাটো ক'ৰবাত তাৰমানে এনেকুৱা হয় যে চাওক চৰকাৰ এখনে সচেতনতাৰ ক্ষেত্ৰত কিমানখিনি যোনখিনি ধৰি লওক আইন এখন পাছ কৰিব তাৰ কাৰণে ধৰি লওক আপোনাৰ ব্যৱস্থা গ্ৰহণ কৰিব হয় নাই ল এণ্ড অৰ্ডাৰৰ ফালৰ পৰা কিন্তু তাৰ পিছতো ইমানখিনি থকাৰ পিছতো হৈ আছে সচেতন আজিৰ তাৰিখত ধৰি লওক আমাৰ মা দেউতাসকলে যিমান আমাক সচেতনতাৰে ডাঙৰ কৰিব লগা হৈছিলে মই মোৰ ছোৱালীজনীক ডাঙৰ কৰাৰ ক্ষেত্ৰত তাতকৈ বেছি সচেতন হ'ব লগা হৈছে ক'ৰবাত আপুনি সামাজিক মূল্যবোধৰ অৱক্ষয় ইয়াৰ বাবে জগৰীয়া বুলি ভাবেনে নিশ্চয়কৈ প্ৰতিটো ক্ষেত্ৰতে ৰাজনৈতিক সামাজিক আৰু সাংস্কৃতিক এই তিনিটা বস্তু জড়িত হৈ থাকে জাতি নিৰ্মাণৰ ক্ষেত্ৰতো যদি চাওঁ আমি তেনেহ'লে অৰ্থনীতি সংস্কৃতি আৰু ক্ৰীড়া এই তিনিটা বস্তু নাথাকিলে কেতিয়াও নহয়গৈ গতিকে ছোৱালী এজনীক সৰুতেই যে বাধা দিয়া হয় সেই বাধা দিলে কি হয় তাই মানসিকভাৱে দুৰ্বল হৈ পৰে তাইক আমি বুজাব লাগিব যে কোনটো ৰাস্তাৰে গ'লে তুমি সাৱধানে চলিলে তুমি নিজকে ছেফ ৰাখিব পাৰিবা আৰু কোনটো বাটত গ'লে তুমি বিপদত পৰিবা এই বস্তুটো শিকোৱাৰ সলনি ছোৱালীজনীক অন্ধকাৰত ৰখা হয় মই সেই কথাটোহে ক'ব বিচাৰিছোঁ মই এগৰাকী নিজেও ছোৱালীৰ মাতৃ হয় মোৰ এজনী ছোৱালী আছে ডাঙৰ কৰিছোঁ মই তাইক গতিকে মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ যে ছোৱালীজনীক অন্ধকাৰত ৰাখিব নালাগে ছোৱালীজনীক শিকাব লাগে যে তুমি কেনেকৈ জীৱনৰ লগত যুঁজ দিবা এই জীৱনৰ যুদ্ধখন সেই তেতিয়াৰ পৰাই আৰম্ভ হ'ব লাগে আচলতে আৰু তেতিয়াহে নাৰী এগৰাকী প্ৰকৃতাৰ্থত নাৰী হ'বলৈ কাৰণে সময় আৰু সুবিধাকণ পায় কিন্তু যদি আমি সেই পুলিতে যদি আমি বস্তুটোক অলপ বেলেগ ধৰণে হয় ঠেলি দিওঁ তেনেহ'লে সেইটোৱে কিন্তু গৈ পেলাই পিছলৈ এগৰাকী দুৰ্বল অসহায় মহিলাত পৰিণত হয় মই দেখিছোঁ বহু ক্ষেত্ৰত বহু ভাল ঘৰৰ ছোৱালীও বিয়াৰ পাছত খুব অসহায় হৈ যায় মানে জীৱনটো যেনেকৈ জীয়াব বিচাৰিছে তেনেকৈ তেওঁলোকে জীয়াব নোৱাৰে তেওঁলোকে যি কৰিছিল আগতে যদি ক'ৰবাত নাচিছিল ক'ৰবাত গাইছিল অভিনয় কৰিছিল যদি জীৱনত ভিতৰত পুহি ৰাখিছিলে যে মই ৰাজনীতি কৰিম সেই বস্তুবিলাক কিন্তু ভিতৰত ক'ৰবাত যেন তলা লগায় মানে অমৰ্ত্য সেনৰ মিচিং ওমেন সেইখিনিতে আহি পৰে ন মিচিং ওমেন তেনেকৈ কিমান হেৰাই গৈছে চাওকচোন কোনোবাই ধৰি লওক এতিয়া তাৰ মাজত আপুনি নাট্যকৰ্মী আগৰ পৰা আছিলে এতিয়ালৈকে আছে কিন্তু এই যে সহজ নহয় ন সেই কথাটোৱে মানে আমাৰ মানুহৰ মাজলৈ মই সদায় এটা কথা কওঁ যে মিচিং ওমেন হ'বলৈ নিদিব আৰু আপুনি এতিয়া যে ওলাই আহিছে ধৰি লওক লগতে আপুনি আন 10 গৰাকীক বাট দেখাইছে আপোনাৰ প্ৰচেষ্টাটো সেই মিচিং ওমেনসকলক উদ্ধাৰ কৰাটোৱে নহয় মই নিজে এটা সময়ত অত্যন্ত ভুগিলোঁ নহয় ডাঙৰ কথাটো এইটো যে মই যিখন ঠাইৰ পৰা ওলাই আহিছোঁ সেই ঠাইখনত এসময়ত এখন মেটাডৰ চলিছিলে অকল আৰু সেই মেটাডৰখনত পাঞ্জপা দি মানুহ ঠাচি সোমাই যায় আৰু য'ত নেকি আমি যিটো ৰাস্তাৰে আহোঁ সেই ৰাস্তাটো জনপ্ৰাণীহীন মানুহে নাছিলে আৰু সেই সময়তে মই গান শিকিবলৈ আহিছিলোঁ মিৰ্জালৈ ওলাই আহিছিলোঁ মিৰ্জাৰ টাউনলৈকে শৈশৱতে আৰু যেতিয়া নাটক কৰিবলৈ আৰম্ভ কৰিলোঁ নাটকতো মই বহুত নিজৰ প্ৰচেষ্টাতহে আচলতে নাটক কৰিছোঁ আৰু সেই সময়ত ছোৱালীয়ে নাটক কৰাটো এটা বৰ অপৰাধৰ কামৰ নিচিনা আছিলে নাটক কৰিবলৈ গ'লে কয় যে যাত্ৰা পাৰ্টি কৰিব গৈছে আচ্ছা কিন্তু যাত্ৰা পাৰ্টিয়ে যে এটা সংস্কৃতিৰ পাৰ্ট হয় সেই কথাটো কিন্তু মানুহে বুজি পোৱা নাই এটা সময়ত মই বদনাম খাইছোঁ বহুত এই ৰাতি ল'ৰাবিলাকে থ'ব যায় এই ভাল নহয় ইমান ৰাতি ল'ৰাবিলাকে থ'ব আহে মোৰ মাক কয় আপোনালোকৰ ঘৰত দুৱাৰমুখত মানে গেটত মটৰ চাইকেলৰ চিন গোটেইখন
আচ্ছা সেইটোতো থাকিবই আৰু ল'ৰা এটাৰ পিঠিত উঠি পেলাই আহিছে বাপৰে এইটো কিমান ডাঙৰ অপৰাধ ভাই অপৰাধ বিৰাট ডাঙৰ অপৰাধ এনেকুৱা অপৰাধ মই ঢেৰ কৰিছোঁ কিন্তু ঢেৰ কৰিছোঁ আৰু এটা সময়ত সঁচা কথা ক'ব গ'লে সেই ঠাইৰ পৰা গুচি আহিছোঁ মানে বহল বিচাৰি পেলাই গুচি আহিছোঁ বহুত কাম কৰিছোঁ কিন্তু ৰিকগনাইজেশ্যন নাই সেই যে বহল বিচাৰি আহিলোঁ বুলি ক'লে আপুনি সেই বহলটো বহল নাপালোঁ সেই বহলত আহি পেলাই আকৌ কিছুমান বহুত মুখা পিন্ধা মানুহ লগ পালোঁ কিছুমান এনেকুৱা মানুহো লগ পালোঁ তুমি আইনাত নিজকে চাবাচোন তুমি বৰ ধুনীয়া মই নাজানো নেকি মই ধুনীয়া নে মই বেয়া দেখিবলৈ মোৰ নিজৰ ওপৰত মোৰ কনচেপ্ট নাই নেকি যে মই কি হয় একচুৱেলি হোৱাট আই এম একচুৱেলি মইতো জানো ন এনেকুৱা মানুহো ঢেৰ পাইছোঁ বহু মানুহ পাইছোঁ বুজাই থাকে গতিকে জীৱনটোৰ এটা এবাৰ দীঘলীয়া পৰিক্ৰমা আৰু সেই সময়তো ভাবিছিলোঁ ৰাজনীতিত আহিম আৰু ৰাজনীতিত এবাৰ সোমামেই সৰুৰ পৰাই মোৰ এইম আছিলে মই ৰাজনীতিত আহিমেই মই ৰাজনীতিত সোমামেই ৰাজনীতিৰ ভিতৰখননো কি মই জানিবই লাগিব সুখী নাই এতিয়া সুখী একদম নহয় আৰু সুখী অসুখী হোৱাৰ ৰাস্তাটো ঢেৰ সুখী হোৱাৰ ৰাস্তাটো মাত্ৰ এটাই থাকে ন সেইটো কি সুখী হ'বলৈতো এটাই থাকে ন সেইটো হ'ল পূৰ্ণতা যিকোনো বস্তু এটা পূৰ্ণতা পালে মানুহ সুখী হয় আৰু যেতিয়া পূৰ্ণতা নাথাকে তেতিয়া মানুহৰ দুখ হোৱাৰ ৰাস্তাটোতো অজস্ৰ খোল খাই থাকে ন কিমান ৰাস্তাত দুখ থাকে দুখৰ হিচাপ নাথাকে লেখ জোখ নাথাকে কিন্তু সুখৰ সংখ্যা কিন্তু এটাই থাকে আমি যি ভাবোঁ যি কল্পনা কৰোঁ সেই কল্পনাটো ৰাতি সপোনতহে দেখিব পাৰোঁ বাস্তৱখনত কিন্তু বৰ কঠিন আৰু বিৰাট সাংঘাতিক এটা দুৰূহ ছিষ্টেমৰ মাজত আমি আছোঁ এই ছিষ্টেমটোৱে আমাক কেতিয়াও হেপী মানে সুখী হ'বলৈ দিয়া নাই অকল ৰাজনৈতিক ছিষ্টেমটোৰ কথাই কৈছে নে সামাজিক ৰাজনৈতিক সাংস্কৃতিক সকলো ক্ষেত্ৰতে নাটকৰ ক্ষেত্ৰতো মই বহুত বছৰ আগতে যেতিয়া প্ৰথম নাটক মই লিখিছিলোঁ ভয়কৈ লিখিছিলোঁ তেতিয়া নাটক মোৰ এটা অলপ নিজৰে ইনফিৰিয়ৰিটি কমপ্লেক্স আছিলে বহুত বছৰলৈকে ইনফেক্ট এতিয়াও চাগে ক'ৰবাতো আছে এনেকুৱা সেইটো হোৱাৰো বহুত কাৰণ আছে বাৰু সেই সময়ত যেতিয়া নাটক এখন লিখিছিলোঁ তেতিয়া লিখি নাটকখন মই কৰিম বুলি যেতিয়া মই ভাবিলোঁ যে মই নাটকখন কৰিম তেতিয়া এটা কম্পিটিশ্যনত মই ভাগ লৈছিলোঁ গুৱাহাটীতে তেতিয়া কৈছিলে মহিলা নাট্যকাৰ আচ্ছা মহিলা সমাজৰ পৰা ওলাইছে এইটো কথা যিখন সমাজক ধৰি লওক মানুহে আদৰ্শ হিচাপে ৰাখে মহিলা নাট্যকাৰ মোৰ নাট্যকাৰৰ সন্মুখতো মহিলা থাকে নেকি বাৰু মহিলাটো লগাই দিয়ে নেকি মিস্ত্ৰীটো মিস্ত্ৰীয়ে হয় ন মহিলা মিস্ত্ৰী পুৰুষ মিস্ত্ৰী এনেকুৱা হয় নেকি ন এতিয়া সভাপতি নেত্ৰী কৰিবলৈ যায় তেনেকুৱা ধৰণৰ তাৰমানে এনেকুৱা কথা কিছুমান শুনিছোঁ যিবোৰ কথা যে কেনেকুৱা সময় আছে তেওঁ আৰম্ভ কৰিছেহে আৰম্ভ কৰকচোন এনেকুৱা মহিলা নাট্যকাৰবিলাক আমাৰ অসমততো মহিলা নাট্যকাৰ তেনেকৈ নাই নতুন হ'ব নোৱাৰে নেকি নাই নোৱাৰে এছামৰ ধৰাবন্ধা কিছুমান টাইট মানে ৰেষ্ট্ৰিকশ্যন বনাই দিছে ন সমাজখনত এনেকুৱা যে তুমি এইটোৱে কৰিবা সেইকাৰণে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে হয়তো নিয়ম ভঙাৰ নিয়ম কৰিছিলে বিয়া নহওঁতে সন্তান জন্ম দিছিল সেই সময়তে হয়নে আৰু তেওঁ এখন যুদ্ধ জয় কৰিছিল সঁচা কথা ক'ব গ'লে যিখন সমাজে এটা সময়ত নাৰী বুলি ক'লে উৰণিৰ আঁৰত থাকিব নাৰী বুলি ক'লে তেওঁ চব গোটেই সৰ্বশৰীৰ ঢাকি পেলাই বহি এটা পুতলা নাৰী কি মানে জন্মতে ঠিকাটো লৈ আহিছে নেকি ঈশ্বৰৰ পৰা যে তুমি এনেকৈয়ে থাকিব লাগিব তুমি এনেকৈয়ে কৰিব লাগিব এনেকুৱা কিবা কথা আছে নেকি এনেকুৱাতো কথা নাই আকৌ কিন্তু এতিয়া যে মহিলা নেত্ৰীসকলক দেখোঁ ধৰি লওক মই নিজেওতো ৰাজনীতিত ইমান বছৰ আছোঁ ন যে ধৰি লওক যেতিয়া আপোনাৰ ক'ৰবাত ইলেকশ্যনৰ সময় হয় বা কিবাৰ সময় হয় বা ক'ৰবাত মিটিং এখনত যাবলৈ হয় নাৰী মানে একদম পাৰিলে উৰণি লোৱা হেৰি নহ'লেও মানে ধৰি লওক আপোনাৰ একদম অসমীয়া সাজযোৰে পিন্ধিব লাগিব বা একদম ভাৰতীয় সংস্কৃতিক ৰিফ্লেক্ট কৰা কাপোৰযোৰ পিন্ধিয়ে তেনেকুৱা ধৰণৰ কথা মানে পিঠিকটা ব্লাউজ পিন্ধিব নোৱাৰে সেই কথাবিলাক কেনেকুৱা বুলি ভাবে পুৰুষজনৰ ক্ষেত্ৰত সেইটো লিবাৰিটি আছে নহয় মহিলাই কৰিছে নহয় সেইবিলাক নিয়ম সেইটোৱেতো ডাঙৰ কথাটো সেইটোৱে মহিলাসকলে সেইটো ধৰাবন্ধা নিয়ম কৰি পেলাইছে আজি আমাৰ মহিলাসকলে যিবিলাকে সভা শুৱনি কৰিবলৈ সভাখনত বহি থাকে
তেওঁলোকে সমালোচনা কৰে এই তাই ভাষণ দিব আহিছে কিমান পিঠিখন কটা ব্লাউজ পিন্ধি আহিছে চাচোন এনেই পাৰে তাৰমানে ভাষণ দিয়া সময়ত নোৱাৰে আচ্ছা এনেই পাৰে বিয়াততো পুহমহীয়া জাৰতো পিঠি কটা ব্লাউজ পিন্ধিবলৈতো বিয়াত যায় মানুহে মানে মহিলাসকলে আমাৰ কিয় নাযাব বাৰু নিজৰতো কাৰণ নাই একো মই ভাবো যাব পাৰে তেওঁৰ নিজৰ স্বাধীনতা আছে তেওঁৰ নিজৰ ইচ্ছাত যাব পাৰে যেনেকৈ মন যায় তেনেকৈ কিন্তু আকৌ সেই মহিলাসকলে কিন্তু আকৌ ধৰাবন্ধা নিয়ম কৰি পেলায় যে সমাজত কিবা এটা কামত যাব তেওঁ সেনেকুৱাহে পিন্ধি যাব লাগিব এনেকৈহে যাব পাৰিব তাতকৈ বেলেগকৈ যাব নোৱাৰে এই নিয়মবিলাকতো আমিয়ে বনাইছোঁ আপুনি পাইছেনে কেতিয়াবা নাৰীয়ে আপোনাক তেনেকুৱা ধৰণৰ কথা কোৱা বহুত পাইছে ন বহুত ৰাজনীতিত অহাৰ পিছতে পাইছোঁ কি কয় ৰাজনীতিত অহাৰ পিছত ধৰা মোৰ এজন বন্ধুৱে যদি মোক কোনোবা পুৰুষ বন্ধুৱে প্ৰশংসা কৰিছে যে অনুৰূপা এতিয়াও ভালেই আছে দেখিবলৈ ভাল হৈ আছে ফিটনেছ আছে সেইটোকে আকৌ কাষতে থিয় হৈ থকা কোনোবাই বেলেগ ধৰণে সেইটো প্ৰচাৰ কৰিছে যে একেটাই আহিছেহে মাত্ৰ আৰম্ভ হৈ গ'ল নহয় তাইৰ মানে এনেকুৱা ধৰণৰ মানে তেওঁৰ চৰ্চা ষ্টাৰ্ট হৈ গ'ল নহয় এই ধৰণৰ কথা কিছুমান আৰম্ভ হৈ গ'ল আৰু তাৰপিছত বু বা কিবা কিবি ভিতৰে কথা তাৰমানে কেনেকুৱা হয় এটা মাহোল ক্ৰিয়েট কৰি পেলাই তেওঁলোকে মানে কেনেকুৱা বুলি কওঁ মই পৰচৰ্চা কমিটি মানে পৰচৰ্চা কমিটি গঠন হৈয়ে যায় তাৰমানে ইতিমধ্যে এজন দুজন তিনিজন চাৰিজন সভাপতি চাগে মহিলাই সভাপতি মহিলাই বেছিকৈ সভাপতি হয় সাধাৰণতে পুৰুষবিলাকে মহিলা তেনেকুৱা চৰ্চাৰ কমিটিত নাথাকে পুৰুষসকলে নভবা নিচিন্তা কৰি হয়তো এটা মন্তব্য দি দিয়ে সেই মন্তব্যটোৰ পৰিণতিটো পৰচৰ্চা কমিটি এতিয়া মানে কথাটো এইটো এষ্টাব্লিছ কৰে নেকি নাৰীৰ শত্ৰু নাৰীয়ে শত্ৰু বুলি নকওঁ মই আচলতে নাৰীৰ ঈৰ্ষা নাৰী শত্ৰু নহয় শত্ৰু শব্দটো বহুত বেলেগ মিনিং কৰে নাৰীৰ ঈৰ্ষা তেনেকৈ ইটিভেনেও ৰূপালীমক জ্বলাই মাৰিছিলে হয়নে নাৰীৰ ঈৰ্ষাত ক্লিঅ'পেট্ৰা আছিলে তেনেকুৱা নাৰীৰ ঈৰ্ষাৰ কাৰণে ৰামায়ণ হৈ গ'ল হয়নে শূৰ্পণখাৰ নাক কাটি দিলে শূৰ্পণখাৰ প্ৰতিশোধ ল'বৰ কাৰণে সীতাক কিডনেপ কৰাই দিলে গতিকে নাৰীৰ ঈৰ্ষা মেইনলি শত্ৰুতা নহয় আচলতে শত্ৰু বুলি মই নাভাবোঁ কিন্তু সেই নাৰীসকলে মুক্তি কেতিয়া পাব পিঠি কটা ব্লাউজ পিন্ধিলে নাৰীৰ মুক্তি নহয় বুলি ভাবে কিন্তু পিঠিখন ঢাকি পেলাই পিন্ধিলে মুক্তি পায় নেকি তেনেকুৱা কিবা কথা আছে নেকি কথাটো মানে সেয়াই আৰু আপোনাৰ কথা বুলি আচলতে একো কথাই নাই কিন্তু কিছুমান মানে এনেকুৱা ৰিজিট হৈ গৈছে ন এইটোহে হ'ব লাগিব তুমি যদি ৰাজনৈতিক ক্ষেত্ৰখনত আহিছা তুমি এইটোহে কৰিব পাৰিবা কিন্তু কিয় মানে সেইটোৱে তেওঁলোকে সেইটো নিয়ম বনাই পেলাইছে আজি এটা চিম্পল কথা কওঁ মই ৰাজনীতিত আহিছোঁ এনেকুৱাও কয় নতুনকৈ আহিছেহে মাত্ৰ কালি পৰহি ইলেকশ্যন খেলিলে কোনে ভোট দিব কিন্তু সেইসকলে আকৌ কিন্তু সমাজ পৰিৱৰ্তনৰ কথাও কৈ থাকে তেওঁলোকে কয় সমাজখনৰ আমূল পৰিৱৰ্তন বিচাৰে তেওঁলোকে পৰিৱৰ্তনৰ গীতটো গায় তেওঁলোকে আকৌ তেওঁলোকে কিন্তু নতুন মানুহক আকৌ কয় কি যে কালি পৰহি আহিছে কালি যদি ইলেকশ্যন খেলি দিয়ে তেওঁ হাৰি থাকিব সেইসকলে চাগে সেই আমূল তাজাৰ কথা কয় আমূল পৰিৱৰ্তন হৰলিক্সৰো চেঞ্জ হৈছে হয়নে তেওঁলোকৰ পৰিৱৰ্তনটো আমূল তাজা টাইপ মানে আমূল তাজা টাইপ গতিকে তেওঁলোকে ভাবে যে তাৰমানে তেওঁলোকৰ মতে গাখীৰ বগা সেইটো গাখীৰ যিয়ে নহওক পাউডাৰ গাখীৰ হওক তাজা গাখীৰ হওক মানে গাখীৰ হ'লে বগা তেওঁলোকৰ কনচেপ্টটো সেইটো তাৰমানে গতিকে সেই কনচেপ্টটোতে জীয়াই আছে এতিয়া মানুহে আমি যিবিলাক কথা পাতিছোঁ মানুহে চাগে ভাবিব যে অনুৰূপা ডেকাৰাজা মহিলাৰে বিদ্বেষী নেকি এনেকুৱা মানে কেৱল দেখোন মহিলাৰে বেয়াখিনি দেখি আছে এনেকুৱা নহয় মহিলাৰ বিদ্বেষৰ কথাটো নাহেই ন আমি চাওক আমি যেতিয়া আছোঁ ক'ৰবাত আছোঁ কোনোবা এখন ফিল্ডত আছোঁ তেতিয়াহ'লে আমি আমাৰ নিজৰ দুখ ত্ৰুটিবিলাক জানিব লাগিব আপুনি মহিলা মই মহিলা আমি এটা সমাজৰ অংগ আৰু এটা গুৰুত্বপূৰ্ণ অংগ গতিকে আমি আমাৰ মাজত কিখিনি আছে সেইখিনি কথা নজনাকৈ যদি আমি কৈ থাকোঁ যে নহয় আমি আমুকটো পাবগৈ লাগে তমুকটো পাবগৈ লাগে সেইটোতো সম্ভৱ নহয় যাত্ৰা পথত যদি আমি যাবলৈ যাওঁ তাত অন্তত আমি সেই যাত্ৰাটোৰ কাৰণে আমি নিজকে প্ৰথমতে প্ৰিপেয়াৰ হৈ ল'ব লাগিব সাজু কৰি ল'ব লাগিব আৰু এইবিলাক আচলতে সাজু হোৱাৰে এটা প্ৰচেষ্টা এতিয়া এজনী ছোৱালী যেতিয়া বিয়াৰ উপযুক্ত বয়স হয় তেতিয়া মাকগৰাকীয়ে প্ৰথম ক'ব ল'ৰাজনে চাকৰি কৰে নে নকৰে ল'ৰাজনৰ ইনকাম কিমান গাড়ী এখন আছে নাই ঘৰত টাইলছ লগোৱা হয়নে নহয় মানে ঘৰৰ মানুহ গ'লে সেই মাহোলটো দেখিবনে নেদেখিব
কিন্তু প্ৰথম ষ্টাৰ্ট হয় দেই মহিলাগৰাকীৰ পৰাই ষ্টাৰ্ট হয় ঘৰৰ যেতিয়া ল'ৰা এজনে চাব আহিলে বা খবৰ এটা পালে যে ছোৱালীজনী চাব আহিব খবৰ এটা ঠিক বিয়া এইটো হৈ যায় এই বস্তুবিলাক মানে আচলতে আমাৰ মহিলাসকল ৰাজনীতিত মানে কিয় সম্পূৰ্ণৰূপে বিলীন হৈ যাব পৰা নাই তাৰ বাধা কিন্তু নিজেই কিন্তু এই বাধাবিলাক কিন্তু নিজেই ক্ৰিয়েট কৰা আচ্ছা বা আপুনি মেনকাৰ চৰিত্ৰটো কৰিছিলে কেনেকুৱা অনুভৱ সেইটো মেনকা কৰিছিলোঁ বহুত বছৰ আগতে মৎস্যকন্যাৰ কথা কৈছা মৎস্যগন্ধাৰ মৎস্যগন্ধাৰ এইটোতো নাৰীৰ একদম এটা সাংঘাতিক এটা ৰূপ এটা সাংঘাতিক এটা শক্তিশালী ৰূপ মই দময়ন্তীও কৰিছোঁ সংস্কাৰ মই মামণি ৰয়ছম গোস্বামীৰ সংস্কাৰৰ যিটো মুখ্য চৰিত্ৰ দময়ন্তীও কৰিছোঁ দময়ন্তী মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় চৰিত্ৰ কওকচোন কেনেকুৱা মানে কেনেকৈ আহিলে হেৰিটোলৈ দময়ন্তীত আহিছোঁ মানে গল্প নাটক সমাৰোহ হয় গল্পনাট সমাৰোহত আমাৰ বিশিষ্ট আমাৰ নাট্যকৰ্মী পৰিচালক মাণিক ৰয় ডাঙৰীয়া তেখেতে পাতিছিলে এবাৰ মই কৰাৰ আগত কিন্তু আন এগৰাকী অভিনেত্ৰীয়ে চৰিত্ৰটো অভিনয় কৰিছিল তাৰপিছত সেই চৰিত্ৰটোত আচলতে মানে দময়ন্তীক যি ধৰণে বৰ্ণনা কৰা হৈছে তাইৰ শাৰীৰিক গঠন তাইৰ মানে চাল চলন এনেকুৱা ধৰণৰ সেই বস্তুখিনি লৈ পেলাই পিছলৈ তেওঁ ভাবিলে যে নায়িকাগৰাকী মই সলনি কৰি লওঁ তেনেকুৱা তেতিয়া মোলৈ যোগাযোগ কৰা হ'ল মোক যোগাযোগ কৰিলে মোক ক'লে যে দময়ন্তী কৰিব লাগিব মই দময়ন্তী বহুত পঢ়িছোঁ তাৰমানে আৰু মামণি ৰয়ছম গোস্বামী যিহেতু আমাৰ তাৰেই ওচৰৰে বুঢ়ীহাটৰ গতিকে মামণি বাইদেউক মই লগো পাইছোঁ নিজে কেইবাবাৰো তেতিয়া মই ভাবিলোঁ যে মোৰ জীৱনৰ আটাইতকৈ ভাল সুযোগটো মই পালোঁ মই দময়ন্তী কিমানবাৰ পঢ়িছোঁ হিচাপ নাই সংস্কাৰখন আৰু চিনেমাটো মই কাম কৰিছোঁ সংস্কাৰ নামৰ চিনেমাখনত কিন্তু তাত মই সেই মুখ্য চৰিত্ৰ মই পোৱা নাই মই এটা সাধাৰণ চৰিত্ৰ কৰিছিলোঁ কিন্তু মই ভাবিলোঁ যে এইটোৱেও গল্ডেন চান্স যে মই কৰিব লাগিব তেতিয়া মই মাণিক ৰয় ডাঙৰীয়াৰ লগত আহিলোঁ ৰিহাৰ্চেল কৰিলোঁ মাত্ৰ মই 10 দিন ৰিহাৰ্চেল কৰিছিলোঁ চৰিত্ৰটো আৰু কৰাৰ পিছত নাটকখন মঞ্চস্থ কৰিলোঁ মাধৱদেৱ অডিটৰিয়ামত আৰু দৰ্শকৰ সাংঘাতিক সঁহাৰি পাইছিলোঁ আৰু কৈছিলে যে সঁচাকৈ দময়ন্তী এনেকুৱাই আছিলে নেকি এনেকুৱা সেইটো মোৰ কাৰণে বিৰাট ডাঙৰ কমপ্লিমেণ্ট সেইটো যে দময়ন্তী ইমান হৈছে খুব ভাল আমাৰ নাটক মানে বুজি পোৱা মানুহেও মানে খুব ভালকৈ সমালোচনা কৰিছে আৰু কাকততো তেনেকৈ খুব চৰ্চা হৈছিলে এনেকুৱা তাৰ আগতে কিন্তু মই ৰম্ভা কৰিছিলোঁ ৰম্ভাৰ বৃদ্ধকালৰ চৰিত্ৰটো ময়ে অভিনয় কৰিছিলোঁ ৰম্ভাখন মোৰ নিজৰে নাটক আছিলে ডাইনী হত্যাৰ ওপৰত ৰম্ভাৰ দুটা চৰিত্ৰৰ এটা মহিলা নাট্যকাৰ তো সেইখন মই মানে ৰম্ভা মই বহুত কৰিছোঁ হিচাপ নাই কেইবাটাও শ্ব' কৰিছোঁ আৰু সংস্কাৰ এতিয়ালৈকে আমাৰ 9 নম্বৰ শ্ব' হৈ পেলাই এতিয়া 10 নম্বৰ মানে আহিব আৰু এনেকুৱা 9 বাৰ হৈ গ'ল অলৰেডি এতিয়া আকৌ আমাৰ এখন হেৰা আহিব ন আহিব সোনকালে আহিব ন এতিয়া মই এখন স্কুলৰ ড্ৰামা এখন কৰাই আছোঁ জেনেৰেশ্যন 2 আমাৰ যোনটো আহিব অলৰেডি হৈ গৈছে মানে সীতা উৰ্মিলা এইবিলাক মানে চৰিত্ৰ মানে হৈ গ'ল ইতিমধ্যে কৰা বনোৱা এতিয়া মানে আহিবলৈ বাকী আছে খালি আহিব ইমানখিনি আগবাঢ়িলে বঢ়িয়া আপুনি মোক কোৱা নাই ন এইটো ছাৰপ্ৰাইজ হ'ব আৰু আচ্ছা মই কি হ'ম তুমি নিজে চিলেক্ট কৰি ল'বা কি হোৱা ইমান লিবাৰ্টি আছে আচ্ছা হৰাইজন আৰ্টিষ্টজনক লৈ পেলাই কি সপোন কওকচোন হৰাইজন আৰ্টিষ্টজন মোৰ ক'ব গ'লে মোৰ জীৱনৰ মানে মোৰ শৰীৰৰ এটা ভিটামিনৰ নিচিনা বস্তু এটা স্কুল নামত স্কুল কিন্তু মোৰ কাৰণে এক ধৰণৰ জীয়াই থকাৰ এটা মানে সঞ্জীৱনী সুধা মোৰ জীৱনত এটা মোৰ লক্ষ্য আছিলে যে মই গাঁৱৰ দুখীয়া ল'ৰা ছোৱালীক মোৰ জীৱনৰ যিমান অভিজ্ঞতা সেই অভিজ্ঞতাখিনি তাহাঁতক মই অলপ দিবলৈ চেষ্টা কৰিম আৰু পোনপ্ৰথমতে মই 2017 চনৰ শেষৰ ফালে মই স্কুলৰ কাম ষ্টাৰ্ট কৰিছিলোঁ আৰু মোৰ যিহেতু মাতৃগৃহ মোৰ মিৰ্জাত দক্ষিণ কামৰূপৰ গতিকে মই দক্ষিণ কামৰূপতে ভাবিলোঁ যে মোৰ শিপাডাল মই কিয়নো পাহৰি যাওঁ যিয়ে মোক এটা পৰিচয় দিছে সেইকাৰণে মই মিৰ্জালৈ গৈ কিছু মানুহক লগ কৰিলোঁ কিন্তু ইতিমধ্যে মিৰ্জাৰ নাটক কৰাৰ যিটো পলাশবৰীয়া নাটক কৰা দলৰ মানে যিটো সংস্কৃতি সেইটো লাহে লাহে নিশেষ হোৱাৰ পথত আছিলে
মানে খুব কমি গৈছিলে নাটকৰ ধাৰাটো আমাৰ দুই এজন আমাৰ বিশিষ্ট নাট্যকৰ্মীয়ে কষ্টৰে কামবিলাক কৰি আছিলে তো মই তেতিয়া 2017ত মই গ'লোঁ গৈ পেলাই মই তাত মানুহৰ লগত কথা পাতিলোঁ মোক অলপ হতাশো কৰিলে বোলে নাই নহ'ব ইয়াত ল'ৰা ছোৱালী নাটক নিশিকে ভালকৈ এনেকুৱা মই বোলো হ'ব একো নাই মোৰ ল'ৰা ছোৱালীকেইটাও আছে আৰু আমাৰ পৰিয়ালৰো 2-4টা আছে লগ কৰি পেলাই মই তেনেকৈয়ে কৰাম তো মই ঘৰে ঘৰে ঘূৰিলোঁ বহুত ঘূৰাৰ পিছত মই প্ৰায় 55টা ল'ৰা ছোৱালী পালোঁ আৰু কৰ্মশালা কৰিলোঁ কৰ্মশালা কৰাৰ পিছত অভিভাৱকসকলে বিৰাট ধৰিলে বাইদেউ আপুনি নাটকৰ স্কুল এখন নুখুলে কিয় আজি যে শিকালে আমাৰ ইহঁতে পিছলৈ কি কৰিব পিছলৈতো আৰু কোনো নাই শিকাবলৈ মানুহ তেতিয়া মই মোৰ মনৰ ভিতৰত মই যে আগতে কৈছোঁ মই নিজকে অলপমান মানে অলপ ভয়ত থাকোঁ তাৰমানে সদায় হ'ব নে নহ'ব অলপ কনফিউজন মই নিজে কনফিউজনত থাকোঁ তাৰমানে কিছুমান কথা তেতিয়া মই ভাবিলোঁ যে এইটো মোৰ কাৰণে খুব মোৰ ভাবি থকা কথাটোৱে হ'বলৈ গৈ আছে এতিয়া মাহঁতৰ ঘৰৰ এটা ৰুম লৈ মই প্ৰথম ষ্টাৰ্ট কৰিলোঁ আৰু সেই ৰুমটোতে এবছৰ চলিল এবছৰ চলাৰ পিছত মই মিৰ্জালৈ লৈ গুচি আহিলোঁ স্কুলখন এতিয়া 7 বছৰীয়া হ'ল আৰু স্কুলত আছে ল'ৰা ছোৱালী যথেষ্ট সংখ্যক তাৰপিছত বৰ্তমান সৰ্বভাৰতীয় পৰ্যায়তো সেই অকণি ল'ৰা ছোৱালীকেইটাক লৈ মই ঘূৰি ফুৰিছোঁ আৰু বহুত পুৰস্কাৰো বুটলিছে তাহাঁতি পুৰস্কাৰ বুটলাটো ডাঙৰ কথা নহয় কিন্তু সিহঁতক মই মানুহ বনাইছোঁ এইটো মই গৌৰৱেৰে ক'ব পাৰোঁ যে আজিৰ সময়ছোৱাত অন্তত মই 12-15টা ল'ৰা ছোৱালীক মানুহ বনাইছোঁ তেওঁলোকে মানুহ হোৱাৰ মানে এটা পাঠ পাইছে সেইটোৱে ডাঙৰ এচিভমেণ্ট আৰু মই কেতিয়াবা তোমাক মই আমন্ত্ৰণ জনালোঁ আজি যাব লাগিব মোৰ স্কুলখনলৈ কেতিয়াবা আৰু আৰু সিহঁতৰ লগত অকণমান সময় কটালে তেতিয়াই গম পাবা যে মই কোৱা কথাখিনি সঁচা নে মিছা আৰু সিহঁত এতিয়া মানে এনেকুৱা হৈ গ'ল মই পুলিটো ৰুইছিলোঁহে লাহে লাহে গছ হ'বলৈ আৰম্ভ কৰিছে আৰু কিছুদিন পিছত ফল লাগিব তেনেকুৱা কিন্তু সেই ফলটো মোৰ কাৰণে নহয় এইটো সমাজৰ কাৰণে তাহাঁতি সমাজত এজন ভাল নাগৰিক হওক আগবাঢ়ি যাওক আৰু নাটকটো মোৰ সিহঁতৰ কাৰণে আচলতে জীৱনৰ পাঠ সিহঁতৰ নাটকটো তাহাঁতক মই কৈছোঁ কমাৰ্চিয়েলি কেতিয়াবা কাম কৰিবি পইচা ল'লেতো কাম কৰিবই লাগিব পইচাৰ কাৰণে মানুহে কিন্তু এই কথাবিলাক পাহৰি নাযাবি কেতিয়াও বা আমি এতিয়া মানে অকণমান ৰেপিড ফায়াৰ ৰাউণ্ড এটালৈ আহোঁ দেই আপুনি প্ৰিয় কি আপোনাৰ নাটক নে চিনেমা নাটক একেহাৰে আটাইতকৈ প্ৰিয় কি আটাইতকৈ প্ৰিয় মই নিজেই নিজক বহুত ভাল পাওঁ জৰুৰী মই নিজক বহুত ভাল পাওঁ ৰাজনীতিক বাদ দি আপুনি কি কাম কৰি ভাল পাব আটাইতকৈ ৰাজনীতিক বাদ দি মই সাংস্কৃতিক এটা জাগৰণৰ কাম কৰি ভাল পাম গজল নে আধুনিক গীত এইটো কনফিউজন কৰি দিলা গজল বুলি ক'লে মই আপোনাক আহি আছোঁ বাৰু তালৈ কওকচোন মই গজল ভাল পাম আধুনিক গীততকৈ আৰু মোৰ মানে মনত আছে আপুনি মই একেলগে সেই গজলটো বাদ দিব নোৱাৰোঁ তাৰমানে মিলকৰ জুদা এক্সেক্টলি এতিয়া মই সেইটো শুনিব বিচাৰিছোঁ মোৰ আজি মাত কিমান বেয়া হৈ আছে যি হওক কাৰণ আপুনি ইমান ধুনীয়াকৈ গাইছে আজি তোমাৰ মানে এই শ্ব'টো চোৱা দৰ্শকে ক'ব ইমান বেয়া মাতৰ মানুহগৰাকী গজল গাব পাৰে ইমান ধুনীয়াকৈ গাম বাৰু আৰু প্ৰশ্ন আছে নেকি বাকী নাই আপুনি মোক গজলটো শুনাই ল'ব লাগিব তাৰ পিছতহে ভাবিম পিছত আচ্ছা অকণমানেই গাম কিন্তু দেই মিলকৰ জুদা হুৱে তো न सोया करेंगे हम एक दूसरे की याद में रोया करेंगे हम मिलकर जुदा हुए तो न सोया करेंगे हम एक दूसरे की याद में रोया करेंगे हम मिलकर जुदा हुए वाव लाजवाब किसके याद में हा এতিয়া কওকচোন অনুৰূপা ডেকাৰাজাৰ বাবে প্ৰেমৰ ধাৰণাটো কি মোৰ কাৰণে প্ৰেমৰ ধাৰণাটো বিষাদ
বিষাদেই মোৰ কাৰণে কিয় ক'লে তেনেকৈ প্ৰথম প্ৰেমটোৱে মোৰ কাৰণে আচলতে খুব বিষাদৰ এটা কথা আছিলে এনেকুৱা ভাল পোৱাটো এইটো মানে মোৰ কাৰণে সদায় বিষাদ হৈ ৰ'ল আৰু তেনেকুৱা সেইকাৰণে কৈছোঁ যে নাথাকিলে প্ৰেম নাথাকে আৰু প্ৰেম মানে আচলতে সঁচা কথা ক'ব গ'লে ভিতৰতে এখন তুমি নিজে উঠি ভাহি ফুৰা এটা মানে ছিষ্টেম যিটো বাহিৰত মানুহে কেতিয়াও অনুভৱ কৰিব নোৱাৰে সেইটো বস্তু প্ৰেমটো এটা এনেকুৱা বস্তু সেইটোৰ লগত বাহিৰৰ বাহ্যিক কিবা বস্তুৰ কিবা সম্পৰ্ক আছে বুলি মই নাভাবোঁ তেনেকুৱা যিটো মোৰ জীৱনত হৈছে তেনেকুৱা গতিকে এইটোৱে মোৰ অনুভৱ আৰু ঠিক আছে বা বিৰাট ভাল লাগিলে আপোনাৰ লগত সময় কটাই আচলতে আপোনাৰ মোৰ যোনটো সম্বন্ধ সেইটোতো বহুত গৈয়ে থাকিব আৰু আমাৰ পডকাষ্টটো গৈ থাকিব দৰ্শকসকল আপোনালোকৰ ওচৰলৈ আকৌ আহিলেও এতিয়া সময় হৈছে আমি আপোনালোকৰ পৰা বিদায় লোৱাৰ কিন্তু আচলতে এইটো বিদায় নহয় আমি আহি থাকিম যদিহে আপোনালোকে আমাক মৰম দিয়ে আশা কৰোঁ আপোনালোকে আমাক মৰম দিব অন্তৰতম আপোনালোকে অনুগ্ৰহ কৰি লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ